বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে নমস্কাৰ আপোনালোকে চাগে মোৰ গানৰ গুণগুণনিটো শুনি অকণমান অনুমান কৰিব পাৰিছে মই ভিডিঅ'টো কিহৰ ওপৰত বনাব গৈ আছোঁ হয় এতিয়া হৈছে ভোগালী বিহুৰ প্ৰাক্ষণ গতিকে মোৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে ভোগালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা জনাইছোঁ লগতে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে যিহেতু জানেই আমি অসমৰ বাহিৰত থাকোঁ গতিকে এইবাৰৰ ভোগালী বিহুটো আমি হাইজাকতেই উদযাপন কৰিব লাগিব সেয়েহে বাবে মই কি আয়োজন কৰিছোঁ তাকে আপোনালোকক অকণমান দেখুৱাম আৰু আমি ইয়াত থকা অসমীয়া মানুহখিনি ভোগালী বিহুটো পালন কৰোঁ কেনেকৈ আয়োজন কৰিছোঁ তাকে গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভোগালী বুলি ক'লে যিহেতু ভোগৰ আয়োজন হাঁহে মাছে শাকে পাচলিয়ে পিঠাই পনাই সকলোফালে উভয় নদী সেইবাবে ময়ো এইফালে তেল পিঠা পকা মিঠৈ নাৰিকলৰ লাডু গুৰ দিয়া পিঠা এই সকলোবোৰ ৰেডি কৰিছোঁ তিল পিঠাটো বনোৱা নহ'ল আৰু দিয়ক যিহেতু অকলে অকলে ইমানবোৰ কৰা সম্ভৱ নহয় আপোনালোকে বাৰু কি পিঠা বনাইছে কমেণ্টত জনাবচোন ভিডিঅ'টো যদিও বিহুৰ পাছতহে আপলোড কৰা হ'ব তথাপিও জনাবচোন আৰু ভোগালী বিহু বুলি ক'লেই যিহেতু মাছ খায়ে ভাল লাগে এইফালে মই মাছ ফ্ৰাই কৰি আছোঁ আৰু এইটো কি বনাইছোঁ আপোনালোকে বাৰু দেখি ধৰিব পাৰিছেনে এইটো হৈছে ভাত আৰু মাছৰ মূৰ দি বনোৱা এটা আঞ্জা এইটো যে আমাৰ মায়ে খুব সোৱাদ লগাকৈ বনায় আৰু আমাৰ মায়ে যে ভোগালীৰ উৰুকাৰ ভাত সাজ খুব সোৱাদ লগাকৈ বনায় এয়া হৈছে মাছ আৰু বিলাহী দি বনোৱা এখন মাছৰ টেঙাৰ আঞ্জা আৰু আনফালে এয়া হৈছে মাটি দাইল আৰু কাঠআলু আপোনালোকে বাৰু বিহুত কিমান দিন মাৰ হাতৰ ভাত সাজ খোৱা নাই মই যে বিয়া হৈ অহাৰ পৰা উৰুকাৰ এই ভাত সাজলৈ খুব মিছ কৰোঁ আমাৰ মায়ে যে বৰ সোৱাদ লগাকৈ বনাইছিল এয়া আমাৰ দুপৰীয়াৰ উৰুকাৰ ভাত সাজ ৰেডি হৈ গ'ল খাই বৈ যিহেতু তালৈ সোনকালে যাব লাগিব গতিকে খাওঁ আৰু ন আগৰবাৰৰ দৰে এইবাৰ বিশেষভাৱে মাঘৰ বিহু আয়োজন কৰা হোৱা নাই অকণমান অনুষ্ঠিতকৈ আয়োজন কৰা হৈছে তাকেই আপোনালোকক অকণমান দেখুৱাম এয়া আমি তালৈ যাবলৈ ওলাইছোঁ এয়া আমি আহি পাইছোঁহি অলপমান লেটেই হ'ল আমাৰ আহি পোৱা হেল্ল' কি কৰি আছে সকলোলৈকে ভোগালী বিহুৰ ওলগ জনাইছোঁ আমাৰ যিহেতু আহি পোৱা দেৰি হৈছিল গতিকে ষ্টাৰ্ট হৈয়ে গৈছিল মই আহি পাই ব্যক্তিগতভাৱে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ এয়া হৈছে অনুৰূপা বৌ এয়া হৈছে মুনমী সকলোৱে কথা পতাত ব্যস্ত এয়া হৈছে মাইনু আৰু আনফালে এয়া হৈছে সুস্মিতা বৌ আৰু বিথিকা বৌয়ে বেঙেনা পুৰি আছে আৰু ঘৰৰ মালিকনীক দেখাবলৈ থাকিয়েই গ'ল কি বনাইছে বৌ বেঙেনা পিটিকা ওৱাও ভাল লাগিব ন আমাৰ অসমীয়াৰ বেঙেনা পিটিকাটোৱে ভাল লাগে আৰু ঠিক আছে বনাওক তেতিয়াহ'লে আৰু হেপী বিহু দেই হেপী বিহু এয়া হৈছে উৰুকা ৰাতিৰ আটাইতকৈ আকৰ্ষণীয় সময়খিনি আপোনালোকে বাৰু কেনেকৈ এনজয় কৰিলে সেই ৰাতিটো জনাবচোন আমি কিন্তু বহুত এনজয় কৰিলোঁ এয়া হৈছে আমাৰ অসমীয়া মানুহখিনিৰ মাজৰ অলপমান ধেমালিহে আকৌ দেই Papam da abhi monsor apne ami noke anu papam da are papam da adu jona bole aise na ki moro haten biki apam kon pura lagada এয়া শুনিলেনে ডেকাদাৰ খুবুতে কথাৰ ধেমালিবোৰ তেওঁ সঁচাকৈ বৰ ধেমেলীয়া আচলতে ব্যস্ততাপূৰ্ণ সময়বোৰত আমি যিহেতু এদিনেই ক'ৰবাত কেনেবাকৈ সুবিধা পাওঁ ফূৰ্তি কৰিবলৈ গতিকেনো ফূৰ্তি নকৰাকৈ ধেমালি নকৰাকৈ কেনেকৈ থাকোঁ নহয়নে এয়া চাওক
বৰদাৰ গানৰ সুৰে সুৰে আমাৰ অসমীয়া ডেকাকেইটাও নাচিবলৈ আৰম্ভ কৰি দিলে। এয়া হৈছে ৰামানুজ দা। চাওকচোন তেওঁ কেনেকৈ ইমান ধুনীয়াকৈ ধেমেলীয়াভাৱে নাচিব জানে। সকলোৱে আচলতে হহুৱাব নাজানে, নহয়নে? তাৰপাছত সকলোৱে ক'লে যে হাজবেণ্ড ৱাইফে একেলগে নাচিব লাগে। এয়া হৈছে ৰামানুজ দা আৰু মুন্মী। তাৰপাছত সকলোৱে ক'লে যে মই আৰু হাজবেণ্ডে নাচিব লাগে। এৰা এইহেন বিহুতনো কেনেকৈ ননচাকৈ থাকিব পাৰি, নহয়নে? সেইবাবে আমি দুটাইও এপাক নাচিয়ে দিলোঁ। এয়া হৈছে কৃপাক্ষী আৰু নাগদা, তেওঁলোক হৈছে তেজপুৰৰ। এয়া হৈছে অনুৰূপা বৌ আৰু ডেকাদা। এইবাৰ আহিল ভাওনাৰ প্ৰৱেশৰ পাল। এয়া কিন্তু ধেমালিহে দেই, আপোনালোকে কিন্তু সমালোচনা নকৰিব। য'তেই যেনেকৈ হ'লেও নিজৰ সংস্কৃতিখিনি মনলৈ আহিয়ে যায়, নহয়নে? পাহৰি কেতিয়াও থাকিব নোৱাৰি। যিহেতু আমি ভাত খোৱা নাছিলোঁ, ভাত খোৱাৰ আগতেই ফূৰ্তি কৰিছিলোঁ। এয়া ভাত খাবলৈ আয়োজন কৰিছোঁ আৰু এয়া সকলোৱে খাবলৈ বহিছোঁ আৰু খানা কেনেকুৱা হৈছে? প্ৰথমতে ষ্টাৰ্ট মজা হৈছে ন? মই পিছে বনোৱা নাই, আমি তোমাক বনোৱা বুলিও কওঁ। আৰে কেনেকৈ লাজ দি দিলে দেখিছেনে বাৰু? আচলতে বৌহঁতে একেলগে মিলি সকলোৱে খানা বনাইছিল। মই অকণমান দূৰৰ কাৰণে মোক বাৰু বনাবলৈ দিয়া হোৱা নাছিলে। খানা কিন্তু খাবলৈ বহুত ভাল হৈছিল। শেষত সকলোৱে এপাক বিহু নাচি এবছৰৰ বাবে ভোগালী বিহুতেই বিদায় দিলোঁ। যিহেতু ৰাতিও বহুত হৈছেহি, গতিকেলৈ এনেদৰেই আমি এইবাৰ ভোগালী বিহুটো উদযাপন কৰিলোঁ। আপোনালোকে বাৰু কেনেদৰে উদযাপন কৰিলে জনাবচোন। এয়া আমি যাবলৈ ওলাইছোঁ। এতিয়া ৰাতি 3 বাজি গ'ল, গতিকেলৈ যাওঁ আৰু বাই বাই, যাওঁ আৰু ন? গুড নাইট। এয়া হৈছে মাঘৰ দুমাহীৰ দিনাখনৰ ৰাতিপুৱাৰ জলপান। এনেদৰেই আমি ভোগালী বিহুটি উদযাপন কৰিলোঁ। আপোনালোকে কেনেকৈ উদযাপন কৰিলে জনাবচোন। ইয়াতেই মোৰ ভিডিঅ'টিৰ সামৰণি মাৰিলোঁ। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।